কি খবৰ আপোনালোকৰ আৰু আপোনালোক যাতে সকলো ভালে আছে আৰু কুশলে আছে আৰু আজিৰ পৰাতো পূজা ষ্টাৰ্ট বুলিয়ে ক'ব পাৰি কাৰণ আজিতো হৈছে ষষ্ঠী কালিৰ পৰাই মানুহে চাই সপ্তমীৰ পৰা বাট আজি মানে হৈছে অধিবাস যেনেকৈ বিয়াত আগদিনাখন অধিবাস কৰা হয় তেনেকৈ পূজাটো দুৰ্গা পূজাটো কৰা অধিবাস মাক তো মই ইমান ভালকৈ নাজানো বাৰু তথাপিও আজি ফাৰ্ষ্ট টাইম মানে যাম আৰু দেই চৰি কিবা ওলাই গৈছিলে মুখৰ পৰা নাভাবিব দেই আপোনালোকে যিটি কথা ওলাই যায় আৰু তো আজি ষষ্ঠী যেতিয়া আগতে এনেকৈ যোৱা নাই অধিবাসত তো এবাৰ ফাৰ্ষ্ট টাইম যাম নাজানো কি কৰে চামগৈ আজি কেনেকুৱা কি ধৰণৰ কৰে ভাল লাগে তেনেকৈ পূজাত আৰু এইকেইদিন মানে পূজা বুলি ধামাকা ভিডিঅ' আহি আছে তো আপোনালোকে প্লিজ চাব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই পটাপট যাওঁ ৰেডি হ'বলৈ ৰেডি হৈ লওঁ হোৱাৰ পিছত আৰু দেখাই থাকিম আৰু আপোনালোকক চাই থাকিব আৰু ফাইনেলি ৰেডি হৈ গ'লোঁ যাবলৈ এয়া চাওক একদম কুৰ্তি চুৰ্তি লগাই লৈছোঁ আৰু যাবলৈ কেনেকুৱা লাগিছে বেয়া লগা নহয় চাগে একো নাই বাৰু পূজা চাবলৈহে যাম আৰু তো ৰেডি হ'লোঁ ব'লক এতিয়া আমাৰ লগত আপোনালোকো ৰেডি হৈ গ'লোঁ এতিয়া পূজা চাব যাম আৰু এয়া আমাৰ ঘৰত আলহী আহি গ'ল আলহী পলাই গ'ল লাষ্ট হৈছে দেই বাকী ব'লক আৰু পূজা চাবলৈ যাওঁ আৰু পূজা চাব আহি গ'লোঁ আমি লাইন চাইন নাছিলে বহুত দেৰি পিছত লাইন চাইন আহিলে হেপ্পী পূজা বুলি কয় ডাঙৰকৈ কওঁ হেপ্পী পূজা महामायी चामुण्डे मुनमालिनी आयु आयु गंगे हि देवी नमस्ते जयन्ते मंगलाकाले भद्रकाले कपालिनी दुर्गा शिवा क्षमा धात्री सधन स्वाहा नमस्ते पूरा स्पिरिचुअल এফালে জলপি 1 কেজি দিয়ক ভাইটি আলহীক একদম কিবা মৰম কৰিব আহিছে বাই মান ফূৰ্তি